আপুনি গাড়ীখন চলাইছিলে মানে আপুনি গাড়ীখন চলাইছিলে মানে আপুনি গাড়ীখন চলাইছিলে মানে নিজে নাজানে ড্ৰেছত আছে ইমান ডাঙৰ মানুহ এজন ড্ৰেছত আছে য'ত দিয়া দিবা হ'ব আমি ইমান হেৰি ইমান চিন্তা কৰিব দৰকাৰ নাই মই বহুত ফ্ৰী মানুহ মই যতীন মালিক মই বলাবাৰী সমষ্টিৰ পৰা মই 4বাৰ জিকিছোঁ মই অসমৰ 2বাৰ মন্ত্ৰী আছিলোঁ মনৰ ডাঙৰ ভুল কৰিলে এই চক পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক যতীন মালিৰ গাড়ীয়ে দুজন টিউচন কৰিবলৈ অহা ছাত্ৰক খুন্দিয়াই গৈ দ খাৱৈত বাগৰি পৰে আৰু গাড়ীখন তেখেতৰ কনিষ্টবলে গাড়ীখন চলাইছিল বুলি আমাক ওচৰ চুবুৰীয়া ৰাইজে আমাক জানিবলৈ দিয়ে চাওক গাড়ীখন কি অৱস্থা হৈছে ঘটনাটো কেনেকুৱা হ'ল কওকচোন মানে ভুলবশতঃ মানুহৰ হৈ যায় কাৰণ এক্সিডেণ্টটো কোনেও কৰিম বুলিতো নকৰে হয় নহয় আচ্ছা কেনেকুৱা হ'ল কওকচোন আপোনাৰ মুখেৰে আমি ভাত খাই আহি আছিলোঁ ছাৰ ৰিজৰ্টত আছে হয় আমি ভাত খাব পঠাইলে ভাত খাই আহিলোঁ মানে হেৰিত বাহিৰত হোটেলত মানে ভাত খাব গৈছিলে খাই পেলাই আহোঁতে গাড়ীখন ইয়াতে মানে লাগিয়ে গ'ল দুটা ল'ৰা আহি আছিলে বাইকত হয় হয় এই চাইকেলত হয় ল'ৰাকেইটা মানে লাগি খুন্দা মাৰি পষ্ট ভাঙি গ'ল আৰু চলাইছিলে কোনে চলাইছিলে ড্ৰাইভাৰে চলাইছিলে কিন্তু এইফালে আহা না তুমি ড্ৰাইভাৰে চলাইছিলে কথা যদি ক'ব যদি পাৰা তেতিয়াহ'লে কেমেৰাৰ আগত আহিব এই ড্ৰাইভাৰে চলাই আছিল এখেতে তাতে চিমেণ্টখিনি যে মাৰি আছে তাৰ পৰা গাড়ীখন চলাইছে তাৰপিছত লাহে লাহে আহিছে তাৰপিছত আপোনাৰ গাড়ীখন য'ত ৰখাইছে তাৰ পৰা পুৰা ফালি কেনে ইয়াতে পষ্টৰ খুন্দা মাছে এইখিনি দেখা পাইছে মানে আপুনি গাড়ীখন চলাইছিলে মানে আপোনাৰ মানে এনেই মানে টেষ্টিং কৰিম বুলি মানে গাড়ী চলোৱাৰ আপোনাৰ হেৰি নাই এক্সপিৰিয়েঞ্চ নাই তে আপোনাৰ যদি এক্সপিৰিয়েঞ্চ যদি নাই তেতিয়াহ'লে আপুনি গাঁৱত এনেকুৱা এখন গাঁৱলীয়া ৰাস্তাত কি হিচাপত আপুনি গাড়ী চলালে কওকচোন নহয় চাওক এইটো মিডিয়াৰ হেৰি হয় আচ্ছা আপোনাৰ যদি লাইচেঞ্চ নাই এইখন গাঁৱলীয়া জেগাত আপুনি কেনেকুৱা গাড়ী চলালে কাৰণ আপুনি এজন আৰক্ষী কনিষ্টবল হয় নহয় আপোনালোকৰ ওপৰত ভৰসা কৰে ৰাইজে এতিয়া আপোনালোকে যদি এনেকৈ যদি গাড়ী যদি চলায় এনেকৈ যদি এক্সিডেণ্ট কৰে ৰাইজৰ কি হ'ব আপোনালোকে কওকচোন যে আজি যে যদি ল'ৰা ছোৱালী যদি মৰিলে হয় কি হ'ল হয় তেওঁলোকে এতিয়া পুলিচ কাৰণে তেওঁলোকে হ'ব কৈছে আজি বেলেগ যদি হ'লে কি হ'ল আমাৰ ল'ৰা ছোৱালীটো যাই থাকে আমাৰ ল'ৰা ছোৱালী সোমালে কি হ'ল আৰু গাড়ীখনৰ অৱস্থা চাওকচোন কিমান স্পীডত আহিব লাগিব গাড়ীখন কমচে কম 100 স্পীডত আহিব লাগিব কাৰণ এইটো পোষ্টটো চাওক পোষ্টটো একেবাৰে ভাঙি একদম গুড়া কৰি দিছে চাওক তাকো ফৰ্চুনাৰ গাড়ী হয় মানে অহা যোৱা কৰাটো মানে অলপমান চাই চিন্তি অহা যোৱা কৰিব লাগে আৰু হয় এজন আৰক্ষী কনিষ্টবলে যদি এনেকুৱা দায়িত্বহীনভাৱে যদি গাড়ী চলায় তেতিয়াহ'লে ৰাইজৰ কি হ'ব এনেকুৱা আৰু তেওঁলোকে লাইচেঞ্চ নহ'লে ফাইন কাটে আচ্ছা যি ল'ৰাজন এক্সিডেণ্ট হৈছে ক'ত আছে তেওঁলোক পুলিচে লৈ গৈছে মেডিকেলত নিয়া হৈছে এয়া চাওক চাইকেল ভাঙি গুড়া হৈ গ'ল এয়া চাওক চাইকেলটো বাৰু মই বাৰু নুচোঁ এইখন চাওক চাইকেল কেনেকৈ গুড়া হৈ গ'ল চাইকেল মানে কি কেইখন আছিল চাইকেল মানে দুজন ল'ৰাই চলাই আছিলে দুজন মই বাৰু ইয়াতে দুজন ল'ৰাই চলাই আছিলে চাইডেৰে চলাই আহিছিলে চাইকেল দুখন তাৰপিছত গাড়ীখন হঠাৎ আহি কেনে মাৰি দিছে ল'ৰাজন গাড়ীখনৰ অৱস্থা চাওক গাড়ীখনৰ অৱস্থা কি হৈছে দুখন চাইকেল চাই না এখন ভিতৰত গাড়ীৰ তলত এখন আছে খোজকাঢ়ি গৈ থকা অৱস্থা আমাৰ এই ক্লাছটো দবাই দিলে মই হেণ্ড ব্ৰেক মাৰিছোঁ মানা নাই চাইকেল দুটা এটা পৰি আছে গুচি গৈছে এইটো আহি নাই অলপ দুখ পাইছে মেডিকেলত নি পঠাই দিছে ঠিকে আছে ল'ৰা এটা তলত সোমাই আছিল গাড়ী ল'ৰাকেইটা ঠিকে আছে ইঞ্জুৰ্ড হোৱাটো এনেকুৱা ভাঙা চিঙা নাই এনেকৈ অলপ এতিয়া এই গাড়ীখনৰ কি ডেমেজ হৈছে গাড়ীখনৰ আপোনাৰ আগত ভাঙিছে গ্লাছ আৰু এই বডিটো আগত আপোনাৰ এই পোষ্ট ক'ত আছিল এই পোষ্টটো কিমান স্পীডত আছিল গাড়ী স্পীড আছিল স্পীডটো থকাৰ কাৰণে হেণ্ড ব্ৰেকে ছিঙি গৈছে বোধহয় হেণ্ড ব্ৰেকে মানা নাই
হেণ্ড ব্ৰেক মাৰিছো জীৱনৰ ডাঙৰ ভুল কৰিলে ৰাইট সেইটো তোক কিমানলৈ যাব কথাবিলাক ৰাইট তোমালোকক মই ভাত খাব পঠাইছিলোঁ হা ভাত খাই আহি তুমি গাড়ী চলাব তুমি নিজৰ যাতায়াত গুচি যাব লাগে আমি ভাত খাব হোৱাই নাই জীৱনত যিটো কৰিলা তোমাৰ বহুত প্ৰব্লেম হ'ব মই এইটো ক'লোঁ ৰাইজক মই এটা অনুৰোধ জনাইছোঁ দেই এইটো এটা এক্সিডেণ্ট আপোনালোকে হেৰি লওক আমাৰ মোৰ পৰিয়াল আছে মোৰ ফেমিলি আছে এওঁৰ বোৱাৰী মোৰ ল'ৰা হয় এওঁৰ বোৱাৰী মোৰ বোৱাৰী এওঁৰ বোৱাৰী বা তেওঁৰ শাহুৱেক ভাত খোৱাটো অলপ বাকী আছে আমাৰ ইয়াৰ ল'ৰাখিনি বহুত আমি নিজে দাঙি ল'ৰাটো উঠিয়ালো ধন্যবাদ আমি নিজে দাঙি গাড়ী ল'ৰাটো উঠিয়ালো আৰু কাৰেণ্ট আছে ইফালে কাৰেণ্ট কিবা শ্বৰ্ট খাই কাৰেণ্ট আছে মই লাৰিব যাওঁতে ময়ো চট খাইছোঁ তুমি গাড়ী শিকা নিজে নাজানে ড্ৰেছত আছে ইমান ডাঙৰ মানুহ এজন ড্ৰেছত আছে য'ত দিয়া দিবা হ'ব আমি কিমান হেৰি নিজে জানিব লাগে না কিমান চিন্তা কৰিব দৰকাৰ নাই মই বহুত ফ্ৰী মানুহ মই যতীন মালিক মই বলাবাৰী সমষ্টিৰ পৰা মই 4বাৰ জিকিছোঁ মই অসমৰ 2বাৰ মন্ত্ৰী আছিলোঁ হা কোনটো নাই উঠাইছোঁ অলপ নহয় তই